হৈছে জুবিন গাৰ্গৰ হত্যাৰ চাৰ্জশিট দাখিল হৈছে আদালতত কি আছে চাৰ্জশিটৰ সমগ্ৰ খবৰ লেংডন বাতৰি সমূহ দৰ্শক জনাব বিচাৰিছো জুবিন গাৰ্গৰ মৃত্যু আসলতে সাধাৰণ মৃত্যু আছিল নে হিয়া এক পৰিকল্পিত হত্যাকাণ্ড আছিল সেই সন্দৰ্ভত যেহেতু তদন্ত অব্যাহত আছিল এসআইটি তদন্ত অব্যাহত ৰাখিছিল আৰু সেই সন্দৰ্ভত এতিয়া ৭০০০ পৃষ্ঠা জোৰা এক বিশাল এতিয়া প্ৰতিবেদন আসলে দাখিল কৰা হৈছে আদালতত সিজেম আদালতত এসআইটি দাখিল কৰিছে অভিযোগনামা ৭০০০ পৃষ্ঠা জোৰা এতিয়া অভিযোগনামা দাখিল কৰিছে সিজেম আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ সকলো ৰহস্য ফাদিল হৈছে সিজেম আদালতত ইতিমধ্যে এসআইটি দাখিল কৰিছে জুবিন গাৰ্গৰ হত্যাৰ অভিযোগনামা ইতিমধ্যে দাখিল হৈছে চাৰ্জশিট আৰু চাৰ্জশিটত আসলতে কি তথ্য উল্লেখ আছে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত এসআইটি কি তথ্য উল্লেখ কৰিছে চাৰ্জশিটত সেই সন্দৰ্ভত সমূহ দৰ্শকক জনাই যাব বিচাৰিছো এই বিশেষ খবৰ লেংডন বাতৰি সমূহ দৰ্শকক জনাই যাব বিচাৰিছো এই বিশেষ খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশিট দাখিল জুবিন গাৰ্গ হত্যাৰ চাৰ্জশিট দাখিল কেনেকৈ মৃত্যু হৈছিল জুবিন গাৰ্গৰ অসমৰ হিয়াৰ আমঠু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু পৰিকল্পিত হত্যাকাণ্ড আছিল নে হিয়া এক সাধাৰণ মৃত্যু আছিল সেই সন্দৰ্ভত যেহেতু সমগ্ৰ ৰাজ্যবাসী তথা দেশবাসীৰ মনত উৎকণ্ঠা সৃষ্টি হৈ আছিল আৰু সেই প্ৰশ্নৰ উত্তৰ এতিয়া লাভ কৰিব সমগ্ৰ অসমবাসীৰ লগতে দেশবাসীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত অভিযোগনামা এতিয়া দাখিল কৰা হৈছে জুবিন গাৰ্গ হত্যাৰ অভিযোগনামা দাখিল কৰা হল আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ যি হত্যাৰ চাৰ্জশিট দাখিল কৰা হৈছে সেই চাৰ্জশিটত কি তথ্য উল্লেখ কৰা আছে সেই সন্দৰ্ভত লেংডন বাতৰি সমূহ দৰ্শকক এই সন্দৰ্ভত জনাই যাব বিচাৰিছো কেনেকৈ মৃত্যু হৈছিল জুবিন গাৰ্গৰ অসমবাসীয়ে অধীৰ আগ্ৰহেৰে বাট চাই থকা সেই বিশেষ প্ৰশ্নৰ উত্তৰ এতিয়া লাভ কৰিব সমগ্ৰ অসমবাসী তথা জুবিন অনুৰাগীয়ে কেনেকৈ মৃত্যু হৈছিল অসমৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ইতিমধ্যে সিজেম আদালতত দাখিল কৰা হৈছে জুবিন হত্যাৰ অভিযোগনামা ৪টাকৈ ট্ৰাংকত অভিযোগনামা লৈ এসআইটিৰ দল ইতিমধ্যে উপস্থিত হৈছে সিজেম আদালতত উপস্থিত হৈ এসআইটিৰ দলে দাখিল কৰিলে চাৰ্জশিট ৭০০০ পৃষ্ঠাৰ অভিযোগনামা লৈ আদালতত হাজিৰ হল এসআইটিৰ দল এক দীঘলীয়া কনভয়েৰে সিআইডিৰ কাৰ্যালয়ৰ পৰা এনেদৰে ওলাই গৈছিল এসআইটিৰ দলটো ৭০০০ পৃষ্ঠা জোৰা অভিযোগনামা ইতিমধ্যে দাখিল কৰা হৈছে সিজেম আদালতত জনাই দিব বিচাৰিছো এই সন্দৰ্ভত সবিশেষ খবৰ কোনে কিয় আৰু কেনেকৈ হত্যা কৰিছিল আসলতে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক সেই সন্দৰ্ভত যেহেতু ৰাজ্যবাসীৰ মনত অনুৰাগীৰ মনত সমগ্ৰ দেশবাসীৰ মনত প্ৰশ্ন উদয় হৈ আছিল আৰু সেই প্ৰশ্নৰ উত্তৰ কিছুসময় পাছতে এতিয়া লাভ কৰিব ৰাজ্যবাসীয়ে ১৮ আৰু ১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ সৈতে প্ৰকৃততে কি হৈছিল সেই সন্দৰ্ভত যেহেতু সকলোৱে সেই বিষয়ে জানিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল আৰু সেই প্ৰশ্নৰ উত্তৰ এতিয়া লাভ কৰিব সমগ্ৰ অসমবাসী তথা অনুৰাগী তথা পৰিয়ালে ১৮ আৰু ১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰত কি হৈছিল সেই সন্দৰ্ভত যেহেতু এসআইটিয়ে তদন্ত অব্যাহত ৰাখিছিল জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত যেহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গৰ মৃত্যুক হত্যা বুলি অভিহিত কৰিছিল আৰু জুবিন গাৰ্গৰ হত্যাৰ তদন্ত যেহেতু এসআইটিয়ে অব্যাহত ৰাখিছিল আৰু সেই সন্দৰ্ভত এতিয়া ৭০০০ পৃষ্ঠা জোৰা এক দীঘলীয়া অভিযোগনামা দাখিল কৰা হৈছে ট্ৰাংকত লৈ যোৱা হৈছে জুবিন গাৰ্গৰ হত্যাৰ চাৰ্জশিট ইতিমধ্যে আদালতত দাখিল কৰা হৈছে জুবিন গাৰ্গৰ হত্যাৰ অভিযোগনামা ৭০০০ পৃষ্ঠাৰ অভিযোগনামালৈ আদালতলৈ ৰাওনা হৈছিল এসআইটিৰ দলটো আৰু ইতিমধ্যে দাখিল কৰা হৈছে অভিযোগনামা এক দীঘলীয়া কনভয়েৰে সিআইডি কাৰ্যালয়ৰ পৰা ইতিমধ্যে তদন্তকাৰী বিষয়া ৰজি কলিতা সহ আন কেইবাগৰাকীও আৰক্ষী বিষয়াই দাখিল কৰিছে এতিয়া সিজেম আদালতত চাৰ্জশিট